Hello everyone, welcome back to my channel. পুনৰ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিলো। আজি মই লৈ আহিছো ব্ৰেড চপৰ ৰেচিপি। গটিকে বলকচোন ব্ৰেড চপৰ ৰেচিপিটো আৰম্ভ কৰো। প্ৰথমতে মই লৈছো পিয়াজ এটা সৰু সৰুকৈ, জলকীয়া সৰু সৰুকৈ কাটি, ইফালে আলু বইল কৰি লৈছো আৰু ব্ৰেড লৈছো, নিমখ, জলকীয়া গুড়ি, হালধি আৰু বেচন অলপ লৈছো। এতিয়া গুটিখিনি লোৱাৰ পিছতে প্ৰথমে আলুখিনিত মই দি দিম জলকীয়া আৰু পিয়াজখিনি, যিখিনি আমি সৰু সৰুকৈ কাটি থৈছিলো, আৰু এতিয়া লগতে যিখিনি মছলা থৈছিলো মছলাখিনিও দি দিম। দি পেলাই ভালদৰে এইখিনি সানি ল'ম, মানে পিটিকা বনাই ল'ম। আনফালে মই বাচন এটাত বেচনখিনি ওলাই লৈছো, আৰু বেচনখিনি এতিয়া সোৱাদ অনুসৰি মই ইয়াতে দি দিম অকমান নিমখ। চাই ল'ব নিমখৰ জোখটো বেচনৰ পৰিমাণৰ লগত, আৰু এতিয়া হালধি অকমানো দি দিম, আৰু অকমান দি দিম জলকীয়া গুড়ি, আৰু ভালদৰে পানীৰ সৈতে মিহলাই পেলাই মই পেষ্টটো ৰেডি কৰি ল'ম। এয়া দেখিছে বেচনৰ পেষ্টটো, বেছি একেবাৰে পাতলো কৰি নেপেলাব বা বহুত ডাঠো কৰি নেপেলাব, চাই লওক। আৰু ইফালে আমাৰ বেচনৰ এইখিনি পেষ্টখিনিও ৰেডি হৈ গ'ল। আলু পিটিকাখিনি যিহেতু ৰেডি হৈয়ে আছিলে, ব্ৰেডৰ মাজত মই এনেদৰে আলুখিনি ভৰাই দিছোঁ, আৰু ভৰাই পেলাই আনখন ব্ৰেডেৰে মই এইখিনি বন্ধ কৰি দিম, আৰু এনেদৰে মই গোটেইখিনি বনাই ল'ম। আৰু অন্যফালে এয়া বনাই হোৱাৰ পিছতে কেৰাহীখনত মই তেল গৰম হ'বলৈ দি দিম। তেলখিনি গৰম হোৱাৰ পিছতে এনেদৰে বেচনৰ পেষ্টখিনিত ব্ৰেডখিনি লগাম, আৰু লগাই পেলাই লাহেকৈ আমি তেলত ফ্ৰাই কৰিম। আৰু এয়া দেখিছে মই দি দিছোঁ, আৰু ধুনীয়াকৈ গেছটো কমাই ৰাখি ফ্ৰাই কৰি যাব, বেছি গেছটো বঢ়াই দিলে দেই যাব। আৰু এয়া আমাৰ বেচনৰ আৰু ব্ৰেডেৰে বনোৱা চপ ৰেডি হৈয়ে গ'ল, ব্ৰেড চপ। গতিকে আপোনালোকে এই ৰেচিপিটো ট্ৰাই কৰিবচোন। এয়া মই কাঢ়ি পেলাই ইয়াত টিচু পেপাৰৰ ওপৰত দি দিছোঁ, যাতে তেলটো শুহি লয়। গতিকে বহুত টেষ্টি হয় খাবলৈ, আৰু ৰেচিপিটো নিশ্চয় বনাই চাব। আৰু ভিডিঅ'বোৰ চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।